আইতা ইয়া ভুঞ্জিয়া কিবা চাহ খাইছে ন? চাহ খাইছে, শুনা পাইছেনে? পাইছা নাই? আইতা অকণমান কাণৰ ডিফেক্ট হৈছে আৰু এতিয়া বয়সো হ'লতো, গতিকে বস্তুবিলাক অকণমান হেৰি হয়। এজনী আমাৰ মাহী, সেই বোলে এজনী আমাৰ মাহী, এয়া আমাৰ হেৰি, এয়া চিনি পাইছে সকলোৱে, চিনাকি মুখ এইখন আৰু ক'ব নালাগে চাগে, সকলোৱে চিনি পাইছে। আজি টিকলিজনীক চিনি পাইছে। নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ব্লগ লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। আজি ক'ব বিচাৰিছোঁ মই যি মাক দেউতাকৰ সমান এইখন পৃথিৱীত আৰু হয়তো বেলেগ কোনো হ'ব নোৱাৰে। বিশেষকৈ আজি মই এই ভিডিঅ'টো বনালোঁ এইকাৰণে যে দেখিছেই বেলেগ এটা ড্ৰেছত মই আছোঁ আজি, আৰু এই ড্ৰেছটো পৰিধান কৰিছোঁ এইকাৰণে, প্ৰথমে মই এজন অসমীয়া, গতিকে অসমীয়া সাজপাৰ সদায় ভাল লাগে, মোৰ পিন্ধিবলৈ সদায় মন যায়, সদায় শ্ৰদ্ধা কৰোঁ। ঠিক যেতিয়াই সময় আৰু সুবিধা পাওঁ আচলতে মই তেতিয়াই এই পোচাকযোৰ পিন্ধি নিজকে গৌৰৱান্বিত কৰোঁ আৰু নিজে গৌৰৱ অনুভৱ কৰোঁ মই। আৰু বিশেষকৈ মই আজি ক'ব বিচাৰিছোঁ যে আজি আচলতে মোৰ দেউতাৰ আজি বছৰেকীয়া শ্ৰাদ্ধ। গতিকে এই বছৰেকীয়া শ্ৰাদ্ধত মই অকণমান হ'লেও আৱেগিক হৈ পৰিছোঁ, কাৰণ সদায় আমাৰ মাজতে থাকে যদিও মনত সদায় থাকে, কিন্তু দেখা শুনাকৈ আমাৰ মাজত নাথাকে। সেইকাৰণে হয়তো কেতিয়াবা বহুত মনত পৰে, আৰু তাৰে পৰিপ্ৰেক্ষিতত আচলতে সেই বছৰেকীয়া যি শ্ৰাদ্ধভাগ, এই শ্ৰাদ্ধভাগ আমি এনেকৈ ধৰণে কৰিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা হয় অকণমান সময় সুবিধাৰ কাৰণে, হয়তো বহুত অসুবিধাৰ কাৰণে কেতিয়াবা বহলোৱা কৰিব নোৱাৰোঁ, আৰু কেতিয়াবা সৰুকৈ থৈ দিব লগা হয়। ঠিক এইবাৰো তেনেকুৱা এটা কাৰণে মই আচলতে এইবাৰ অকণমান সৰুকৈ থৈ দিব লগা হ'ল সেৱাভাগ। অকণমান মই আপোনালোকক সেই সেৱাভাগৰ অলপমান দৃশ্যাংশ বা মই সেই সেৱাভাগ অকণমান আপোনালোকৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰিম। দেখুওৱাৰ লগতে আচলতে মোৰ যি এই চেনেলটোত আচলতে মই এইটো এটা মেমৰি, এটা এলবাম হিচাপে মই বনাই আছোঁ। নাজানো ইয়াৰ পৰা কি হয়, ক'লৈ যায়, কি কথা, সেইটো পিছৰ কথা। কিন্তু প্ৰথমতে মই এই বস্তুবিলাক সাঁচি ৰাখিব বিচাৰিছোঁ। কেতিয়াবা মোৰ যি টিকলি বাচ্চা দুটা আছে, সিহঁতে হয়তো আগলৈ চাব পাৰিব দেউতাই কেনেকৈ ককাৰ শ্ৰাদ্ধ পাতে, বছৰেকীয়া সকাম পাতে, সেই বস্তুবিলাক সিহঁতে চাব পাৰিব। সেইকাৰণে আচলতে মই এই এলবাম হিচাপে মই এই চেনেলটো খুলি এই চেনেলটোত মই এনেকৈ ধৰণে থৈ দিওঁ। লগতে অকণমান আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। দেউতাৰ অবিহনে এইখন পৃথিৱীত আৰু হয়তো বেলেগ এজন তেনেকুৱা কেতিয়াও আহিব নোৱাৰে আমাৰ মাজলৈ। দেউতাই যি আঙুলিত ধৰি শিকাইছিলে ৰাস্তা পাৰ হ'বৰ কাৰণে, বা কোনো এটা আগতে আচলতে মই সৰু যেতিয়া আছিলোঁ তেতিয়া পথাৰত ক'ৰবাত নদীত পুখুৰীকে সিঁচিব গৈছিলোঁ, বা ক'ৰবাত কিবা এটা তেনেকুৱা ধৰণৰ কাম কৰিব গৈছিলোঁ, যিটো সম্ভৱ নহয় তেতিয়া সেই বয়সত আচলতে কৰাটো। কিন্তু দেউতাই কৈছিলে যে তই গৈ থাক আগে আগে, মই পিছে পিছে গৈ আছোঁ, মই কিবা এটা খাই গৈ আছোঁ, তই যা। আচলতে পিছে দেউতা আহি আছে, গতিকে সাহসটো অট'মেটিকলি বাঢ়ি যায়। চাবচোন বাৰু, হয়নে নহয়? দেউতা যেতিয়া পিছে থাকে, আমাৰ সাহসটো কিন্তু এনেই বাঢ়ি যায়। আজি দেউতাৰ যি স্মৃতি, সেই স্মৃতিৰ লগত লৈ পেলাই মই কিন্তু জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ, আৰু সেইবিলাক যি শিক্ষা আচলতে দেউতাৰ পৰা পাইছিলোঁ, সেইবিলাককে লৈ পেলাই মই আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু হয়তো সকলোৱে তেনেকৈয়ে আগুৱাই যায় জীৱনত। দেউতাকৰ এটা বহুত ডাঙৰ অৱদান থাকে আমাৰ প্ৰত্যেকটো ব্যক্তিৰ লগত, প্ৰত্যেকটো মানুহৰ লগত নিজৰ দেউতাকৰ এটা ডাঙৰ ব্যক্তি থাকে। চবতকৈ এইখন পৃথিৱীত আচলতে হিৰো বুলি যদি ক'ব পাৰোঁ, তেতিয়াহ'লে নিজৰ দেউতাক। মই কিন্তু ভাবোঁ মোৰ কাৰণে বেলেগ এইখন পৃথিৱীত বেলেগ এজন হিৰো কেতিয়াও হ'ব নোৱাৰে। মোৰ দেউতা যেতিয়া জীৱিত আছিলে, মই তেতিয়া মোৰ দেউতাকে চবতকৈ হিৰো বুলি ভাবোঁ, চবতকৈ দানীবান ব্যক্তি বুলি ভাবোঁ, আৰু চবতকৈ ভাল ব্যক্তি বুলি ভাবোঁ মই। গতিকে মই অকণমান আজি কিনো আচলতে কেনেকৈ ধৰণে শ্ৰাদ্ধভাগ আয়োজন কৰিছোঁ, এই বস্তুটো মই অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু মই এই মেমৰিটো সুন্দৰভাৱে আগন্তুক বহুত দিনৰ কাৰণে মই ইয়াক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। সেইকাৰণেই আচলতে ভিডিঅ'টো বনালোঁ। গতিকে ব'লকচোন চাওঁ আজি কেনেকৈ ধৰণে সেৱাভাগ আগবঢ়াইছোঁ, কেনেকৈ ধৰণে কি কৰিছোঁ। মানে আমাৰ এখন
এই আমাৰ কাকাহঁত আহিছে এতিয়া। এইটো আমাৰ আচলতে আজু ককা, মোৰ দেউতাৰ খুৰা। এতিয়া সুন্দৰ ডেকা হৈ আছে আৰু চবতকৈ আচলতে বয়সীয়াল বুলি ক'লে আমাৰ পৰিয়ালত এতিয়া আপুনি আছে ন? আপোনাতকৈ কোনোবা ডাঙৰ আছে নেকি? কোনোতো নাই। এই কাকাই আছে এতিয়া। গতিকে এয়া আমাৰ আইতাও আহিছে। এই আইতা আছে। আমাৰ এতিয়া সকলোতকৈ ডাঙৰ বুলি ক'লে সকলোতকৈ জ্যেষ্ঠজন এওঁলোক দুজনেই আছে এতিয়া। গতিকে বহুত শ্ৰদ্ধাৰ আমাৰ নাইন্দা আহিছে। বঢ়িয়া। এয়া আমাৰ খুৰাহঁত আহিছে। বৰ্তা আছে। বৰ্তাই এয়া প্ৰসাদ হেৰি কৰি আছে, ধুই আছে। দেখিছে কলপাত, মই এনেকৈ ধৰণে কলপাত কালি কাটি মামাই দুৰুলা বনালে। এয়া দুৰুলা আছে। দুৰুলাত গতিকে আমি অসমীয়া বুলি কোৱাৰ লগে লগে আচলতে আমাৰ অসমীয়া যি কলপাত, দুৰুলা, মই এইবিলাক বস্তু ব্যৱহাৰ কৰোঁ। তেতিয়াহে আচলতে সেই সেৱাভাগ এটা সুন্দৰভাৱে কৰা যেন মোৰ লাগে। তেনেকুৱা আপোনালোকৰ কেনেকুৱা নাজানো। আজিকালিতো বহুতে আৰ্টিফিচিয়েল ডিছপাত কিবাকিবি বহুত কিবাকিবি ব্যৱহাৰ কৰে, কিন্তু মই কিন্তু নকৰোঁ সেয়া। মই এনেকৈ ধৰণে কৰিলে মই ভাল লাগে মোৰ। দৈবকী হৃদয়ানন্দং বন্দে এই আমাৰ খুৰীহঁত আহিছে। এই খুৰী, এই দুজনী খুৰী আহিছে। এজনী মাজুৰ খুৰী, এজনী সৰু খুৰী, এজনী আমাৰ ভতিজা বোৱাৰী। ইয়াত তিনিওটা আহিছে। ব'লক ব'লক ভিতৰলৈ ব'লক। বাৰীত বৰ ভাল লাগে। সকামৰ যিহেতুকে হুলস্থুল চলি আছে, ঘৰত বহুত মানুহ আছে। গতিকে মই ব্লগ এটা যেতিয়া বনাম বুলি ভাবিলোঁ, বনাবলৈ আচলতে তাতে তেনেকুৱা এটা পৰিৱেশ নাই মোৰ, হুলস্থুল। সেইকাৰণে মই বাৰী দেখিছে বাঁহৰ তল, আৰু এই বাঁহৰ তলত মই আজি বহি লৈছোঁ। দেউতা বুলি কোৱাৰ লগে লগে আচলতে মোৰ এটা ষ্টৰীলৈ মনত পৰিলে। মই সেইকাৰণে ষ্টৰী এটা কৈ পেলালোঁ আজি। শুনকচোন। এটা বাচ্ছা আছিলে। সেই বাচ্ছাটো আচলতে সদায় যেতিয়া স্কুল ছুটি হয় বা স্কুল যেতিয়া তাৰ নাথাকে, যে কালিলৈ, আজি ছেটাৰডে, কালিলৈ ছানডে, পৰহিলৈ মনডে, তো সি প্ৰতি ছেটাৰডে স্কুলৰ পৰা অহাৰ পিছত সি মোমায়েকৰ ঘৰলৈ গৈছিলে, আৰু তাক দেউতাকে মোমায়েকৰ ঘৰলৈ লৈ গৈছিলে। লাহে 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 সোণ মইনা ডাঙৰ হ'ল, আৰু সি নিজে অনুভৱ কৰিব পৰা হ'ল যে মই দেখোন নিজে পাৰোঁ চব কাম কৰিব। গতিকে এটা সময় আহে এনেকুৱা, যিটো সময়ত আচলতে ল'ৰা ছোৱালীবিলাক ডাঙৰ হোৱা যেন অনুভৱ কৰে, আৰু তেতিয়া মাক বাপেকে বা অন্য কোনোবাই কৰি দিলে সি সুখী নহয়। সি নিজে কৰি আচলতে ভাল পায়, বা কৰিবলৈ সি সেইটো হেঁপাহ কৰে। এটা বয়স আহে তেনেকুৱা, আৰু সেই বয়স তাৰো আহিছিলে। অহাৰ পিছত সি দেউতাকক ক'লে যে দেউতা, তুমি মোক আজি থ'বলৈ যাব নালাগে, মই আজি অকলে যাম মামা ঘৰলৈ। আৰু যিহেতুকে মোমায়েকৰ ঘৰ ট্ৰেইনত যাব লগা হৈছিলে, সেইকাৰণে আগতে বাপেকে তাক ট্ৰেইনত থৈ আহিছিলে, লৈ আহিছিলগৈ। সেইদিনা সি নিজে ক'লে যে মোক তুমি থ'বগৈ নালাগে, এতিয়া মই ডাঙৰ হৈছোঁ, গতিকে মই নিজে অকলে যাব পাৰিম। সেই বুলি কৈ সি বাপেকৰ লগত জেদ ধৰিলে, আৰু জেদ ধৰাৰ পিছত বাপেকে যেতিয়া নোৱাৰা হ'ল তাক হৰুৱাব বা তাক মান্তি কৰিব, ঠিক তেতিয়া বাপেকে কৈ পেলালে যে ঠিক আছে যা বাৰু, তই যেতিয়া মন কৰিছ যাবলৈ, তেতিয়াহ'লে তই যা। তাক পঠাই দিলে বাপেকে, আৰু যোৱাৰ সময়ত তাক বাপেকে এখন চিঠি দিলে।
যে তই যদি ট্ৰেইনত গৈ থাকোঁতে তোৰ যদি ৰাস্তাত কিবা যদি অসুবিধা হয়, তোৰ যদি কিবা যদি ভয় লাগে, তোৰ যদি কিবা যদি হয়, তেতিয়াহ'লে মই দিয়া এই চিঠিখন তই পকেটৰ পৰা উলিয়াই ল'বি। মই দিয়া এই চিঠিখন তই পকেটৰ পৰা উলিয়াই ল'বি, উলিয়াই লৈ তই এবাৰ পঢ়িবি। কিন্তু যেতিয়ালৈকে তোৰ তেনেকুৱা ধৰণৰ এটা সমস্যা বা তেনেকুৱা ধৰণৰ এটা সময়টো নাহে, তেতিয়ালৈকে কিন্তু তই সেই চিঠিখন পকেটৰ পৰা নুলিয়াবি। যেতিয়া বিপদ আহে তেতিয়াহে উলিয়াবি। সেইবুলি ক'লে। কৈ তাৰ পকেটত এখন বাপেকে চিঠি গুজি দিলে। আৰু সোণমইনা লাহে লাহে ট্ৰেইনৰ অভিমুখে আগবাঢ়িলে, সৰু বেগ এটা পিঠিতে লৈ। ট্ৰেইনত উঠিলে, উঠি পেলাই সি জাৰ্ণি কৰি আছে। কিছু দূৰ যোৱাৰ পিছত যেতিয়া অন্য এটা ট্ৰেইন ষ্টেচন আহিল, সেই ষ্টেচনত সোণমইনাৰ কাষতে এটা বিকট ডাঙৰ ভয়ংকৰ মানুহ বহি পৰিলে। ক'লা মোলা অদ্ভুত কিচিমৰ এটা ভয়ংকৰ ৰূপ ধৰা মানুহ তাৰ কাষত বহিলে। যিহেতুকে সি নিচেই সৰু আছিলে, বৰ বেছি ডাঙৰ নাছিলে, গতিকে সি মানুহটো দেখি ভয়ত আতংকিত হ'ল। বহুত ভয় খালে সি, বহুত ভয় খালে। আৰু ভয়ত যেতিয়া আতংকিত হ'ল, হওঁতে সি কি কৰিম কি নকৰিম উপায়বিহীন হৈ সি কান্দিবলৈ লাগিলে। কান্দি পৰিলে। তাৰপিছত তাৰ কিছু দূৰ যোৱাৰ পিছত তাৰ কিন্তু মনলৈ আহিলে যে দেউতাই তাক এখন চিঠি পকেটত গুজি দিছিলে। সেই চিঠিখন কিহৰ চিঠি আছিলে, কি আছিলে, দেউতাই আচলতে কিহৰ কাৰণে সেই চিঠিখন মোৰ পকেটত দিছিলে, এবাৰ মই এতিয়া খুলি চোৱাৰ সময় আহিছে। যিহেতুকে দেউতাকে কৈছিলে তাক যে তোৰ যদি জীৱনত তই গৈ থাকোঁতে তোৰ ৰাস্তাত যদি কিবা যদি বিপদ আহে, তোৰ যদি কিবা যদি ভয় লাগে, তেতিয়াহ'লে তই মই দিয়া এই চিঠিখন উলিয়াই চাবি, তেতিয়া তই এনচাৰটো পাই যাবি। ঠিক তেনেকৈ কোৱাৰ সেই কথাষাৰ তাৰ মনত পৰিলে। আৰু সি কি কৰিলে জানেনে? সি তেতিয়া তাৰ সেই ভিতৰৰ চোলাৰ পকেটৰ পৰা চিঠিখন উলিয়ালে আৰু চিঠিখন সি মেলি চালে। মেলি চাই যেতিয়া তাত দেখিলে সি যে সোণমইনা, তই চিন্তা নকৰিবি, তোৰ কাষৰ ডবাটোতে মই বহি আছোঁ। চিঠিখন যেতিয়া মেলি পেলাই সি পঢ়িলে, পঢ়ি পেলাই সি সেই কথাষাৰ পালে আৰু লগে লগে তাৰ বুকুত সাহস আহি গ'ল, বহুত সাহস আহি গ'ল তাৰ মনত। আৰু তাৰ সেই অদ্ভুত কিচিমৰ সেই ভয়ংকৰ ৰূপৰ যি মানুহটো আছিলে, যাৰলৈ সি ভয় কৰিছিল, আচলতে সেই মানুহটোলৈ তাৰ ভয় নলগা হৈ গ'ল। আৰু সি সুন্দৰভাৱে ট্ৰেইনত গৈ আছে। অকণমান নিশ্চয় বুজি পাইছে যে আমাৰ লগত যেতিয়া আমাৰ দেউতা থাকে, তেতিয়াহ'লে পৃথিৱীত কোনো বস্তুলৈকে আচলতে আমাৰ ভয় নালাগে। ঠিক আজি আমি ডাঙৰ হ'লোঁ, আজি দেউতা কাষত নাই, তথাপিতো মনত যদি ভাবোঁ যে ভগৱানে এখন আমাৰ হাতত এনেকুৱা চিঠি দি পঠাইছে, সেই বিপদৰ সময়ত যদি আমি সেই চিঠিখন, তেনেকুৱা এখন চিঠি আমাৰ পকেটত আছে, আমি যদি উলিয়াই যদি নিজে মনৰ ভিতৰৰ পৰা পঢ়িবলৈ চেষ্টা কৰোঁ, মই ভাবোঁ কেতিয়াও আপোনাৰ যেনেকুৱা ভয়ংকৰ কামেই নহওক, যেনেকুৱা যি হেৰিয়েই নাহক, আপোনাৰ জীৱনত যেনেকুৱা সমস্যাই নাহক, আপুনি সেই সমস্যা বুলি নাভাবিব। কাৰণ ভগৱানে আমাক পৃথিৱীলৈ আহোঁতে এনেকুৱা এখন চিঠি যদি পকেটত দি পঠাইছে বুলি আমি ভাবি লওঁ, তেতিয়াহ'লে যেতিয়া বিপদ আহে আমি চিঠিখন পঢ়ি চাওঁ যে ভগৱানে লিখি দিছে খুদ নিজৰ হাতেৰে যে সোণমইনা, পৃথিৱীলৈ তুমি যোৱা, গৈ তুমি তাত যেতিয়া কিবা যদি তোমাৰ ভয়ংকৰ কিছুমান পৰিস্থিতি আহে বা কিছুমান যদি সমস্যা তোমাৰ জীৱনত আহে, সেই সমস্যাৰ সময়ত তুমি মোৰ এই চিঠিখন খুলি চাবা। আৰু সেই চিঠিখনত সেই এষাৰ কথাই কিন্তু লিখা থাকিব পাৰে, বা সেই কথাখিনিয়ে লিখা আছে যে ভগৱানে নিজে হাতেদি লিখা কথা, সোণমইনা, তুমি চিন্তা নকৰিবা, তোমাৰ পিছে পিছে মই আহি আছোঁ। আপুনি এখন জংঘলত গৈ আছে, বহুত ভয়ংকৰ এখন জংঘল। সেই জংঘলখনত গৈ থাকোঁতে যেতিয়া আপোনাৰ ভয় লাগিব, তেতিয়া ভগৱানে দিয়া যদি সেই চিঠিখন আপোনাৰ পকেটৰ পৰা ওলাই আহে, বা ভগৱানে যদি তেনেকৈ লিখি দিয়া এখন চিঠি আপোনাৰ মনৰ পৰা আপুনি পঢ়িব পাৰে, মই ভাবোঁ তেনেকুৱা যেনেকুৱা সমস্যাই নাহক, সেই সমস্যা আপুনি সমস্যা বুলি কেতিয়াও ভাবিবলৈ খন্তেকো আপোনাৰ মন নাযাব। কাৰণ আপোনাৰ পিছফালে ভগৱান আছে, আপোনাৰ পিছফালে ভগৱান আহি আছে। সেইকাৰণে কৈছোঁ, যেনেকুৱা এটা বিপদত সোণমইনাক যেনেকৈ এখন চিঠি দেউতাকে দি পঠাইছিলে, দেউতাক কিন্তু ট্ৰেইনত যোৱা নাছিলে, কিন্তু দেউতাকৰ সেই চিঠিখন পোৱাৰ লগে লগে তাৰ মনলৈ তাৰ যি বিলিভ ছিষ্টেম, তাত কিন্তু প্ৰভাৱ পৰিছিলে যে দেউতা আছে মোৰ লগত, কিহৰ ভয়, কিহৰ চিন্তা, সেই বুলি ভাবি সি মনত সাহস পাইছিলে। আৰু সি সুন্দৰভাৱে মোমায়েকৰ ঘৰ গৈ পাইছিলগৈ। তাৰ ট্ৰেইনৰ পৰা যেতিয়া নামিছিলে, তেতিয়াই চাইছিলে যে দেউতাক তাৰ লগত নাছিলে। তথাপিতো সি ভাগি পৰা নাছিলে। সি বুজি পাইছিলে যে দেউতাকৰ সেই চিঠিখনে আচলতে
তাক কিমান সহায় কৰিলে, দেউতাকৰ সেই কথাষাৰে তাক কিমান সহায় কৰিলে। আমিও যদি সেইটোকে কৈছোঁ যে আমিও যদি যেতিয়া আমি এইখন পৃথিৱীলৈ আহিছোঁ, এই পৃথিৱীখনত আহোঁতে নিশ্চয় আমাক প্ৰত্যেকটো ব্যক্তিকে, প্ৰত্যেকটো জীৱকে ভগৱানে সৃষ্টি কৰিছে। গতিকে সেই ভগৱানে আমাক প্ৰতিটো ব্যক্তিকে এনেকুৱা এখন চিঠি নিশ্চয় দি পঠাইছে। কিন্তু আমি যিসকল মানুহে বিশ্বাস নকৰোঁ, যিসকল মানুহে আমি সেয়া বুজিবলৈ চেষ্টা নকৰোঁ, সেইসকল মানুহৰ জীৱনত কিন্তু তেনেকুৱা অন্ধকাৰ বা তেনেকুৱা সমস্যা বুলি ভাবি পেলাই ভয় খোৱা আৰম্ভ কৰি দিওঁ। মই কৈছোঁ পৃথিৱীত যেনেকুৱা যিয়ে নহওক মই ভয় কেতিয়াও নাখাওঁ। একমাত্ৰ ভগৱানক ভয় কৰোঁ, তাৰ বাহিৰে পৃথিৱীৰ কোনো বস্তুলৈকে কেতিয়াও ভয় কৰি মই আচলতে পোৱা নাই। আপোনালোকে পাইছেনে নাই নাজানো। মই কিন্তু কেতিয়াও বেলেগ বস্তুলৈ মই ভয় কৰা মোৰ অভ্যাস নাই। মই একমাত্ৰ যদি ভয় কৰোঁ ভগৱানক ভয় কৰোঁ, আৰু একমাত্ৰ যদি বিশ্বাস কৰোঁ মই ভগৱানক বিশ্বাস কৰোঁ। এইখিনিকে কৈ আচলতে মোৰ সময়ো নাই আজি, মই তাত লাগিবগৈ লাগে। সেইকাৰণে মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। মোৰ এনেকুৱা ভিডিঅ' বহুত আপোনালোকৰ ওচৰলৈ মই লৈ আহিম। জয় আই অসম।